তাই ধুনীয়া বাবে অহংকাৰী নে অহংকাৰী বাবে তাই ধুনীয়া মই সেই কথা নাজানো, কিন্তু তাই সঁচাই খুব ধুনীয়া। প্ৰেমিক ডেকাবোৰে কয় ছোৱালীবোৰ ধুনীয়া হ'লে বেছিকৈ নহ'লেও অলপমান অহংকাৰী হয়, আৰু হয় কিছু বেহিচাবী। সৌন্দৰ্য আৰু অহংকাৰ আচলতে যৌৱনৰ অলংকাৰ, আৰু সেইবাবেই অহংকাৰী ছোৱালীবোৰ মোৰ ভাল লাগে, যিদৰে ভাল লাগে তাইক মোৰ। তাইৰ ওঠৰ হাঁহিত কেতিয়াও বিয়পা নাই বিষাদ বাহিৰ কৰুণ সুৰ, দুচকুত ওলমিও থকা দেখা নাই দুখৰ কজলা আকাশ। তাই খুবেই সুখী, কাৰণ তাই প্ৰাণ খুলি হাঁহিব জানে, সুখতো দুখতো। সেইবাবে তাইক মোৰ ভাল লাগে। তাই জোনাক ভাল পায়, সাগৰ ভাল পায়, ভাল পায় সুনীল আকাশ, প্ৰেমৰ কবিতা আৰু চিপ চিপ বৰষুণৰ শব্দ। একান্তই নিজৰ বুলি বাৰু তাই কাক ভাল পায়? ৰাতি ৰাতি কাৰ শ্যামৰ সপোনে উক দিয়ে তাইৰ দুচকুত? কোন কানাইৰ মোহন মুৰলী বাজে তাইৰ অহংকাৰী বুকুত? মই সেই কথা নাজানো। তাই এতিয়া ধুনীয়া বাবে অহংকাৰী নে অহংকাৰী বাবে তাই ধুনীয়া মই সেই কথা নাজানো। মাথো জানো তাই কিন্তু সঁচাই খুব ধুনীয়া। মোৰ দৰেইতো চাগে তাইৰো বুকুত এখন আছে ভাল পোৱাৰ বন্দৰ। এতিয়া তাইৰ বুকুৰ বন্দৰত বা চলে কাৰ প্ৰেমৰ জাহাজ?